Rong rubalolong adontin ahuntinta kijuna lang mate JJM alang long etang jipu Prime Minister Narendra Modi kaning jepon pen chingbarbe raratum ningkang samsing chipaklangpon Lakhain ko apli diopani MSC constituency ki parlo Nambor Tea Estate along ki kimpontang Jal Jevan Mission mate JJM scheme pen kaselam pon har ghar jal puathi pipen sorkar pen kideng asai inut contractor binet saha pu bangphu sai ke claim ki sai oi pamande Bangso JJM scheme kaselam ningkan ke thom aprang penlo bonta piniarni anta ke patang pammi midera jo ral tum pensitami ningkang samselam thi chipaklang ponunti Non kaselam tangan pipeline antame kahingnusi ke ong lapen sai ke claim kang len lapen bangso ronglong lang kaduret hektik prabjin pen lang pipeline kahingnu doan ke patang sirakra lang adon tinta nang ke pale edje phansi rongara tum lam thi chipaklang ponunti কিন্তু আমার ওয়াটার সাপ্লাই পানি আমাকে না লাগে এনে ফ্যাসিলিটি দিয়ে লাভ নাই পানি পোয়া নাই একু নাই আমার কুয়া খনই ভাল আছে একিটা না লাগে আমাক এনে পাইপ সাইপ সব একু পানি আহাই নাই পাইপ কেনেকুৱা ৰাস্তাত পৰি আছে হিচাপে নাই কিটা একু নাই কোনো একদম মানে ফ্যাসিলিটি নাই ইয়াত কন্ট্রাক্টৰ কিবা কি নাম কি আছে কন্ট্রাক্টৰৰ আমি নাম সাম নাজানো আমাক পানি পোৱা নাই খালি কিমান বছৰ বনাইছে এইটো এতিয়া 3 বছৰ মান হৈ গ'ল এনেকুৱাই আছে এইকিটা পানি এতিয়ালৈকে পৰা নাই আমাৰ ঘৰত এইটো বস্তিটো কি নাম আছে কাৰ্বি আংলং ডিস্ট্ৰিক্ট এইটো আমাৰ নম্বৰ নদী টি ষ্টেট চাহ বাগিচা একো পানী চানি পোৱা নাই কিমান নমা মানে এনেকুৱা 1 বছৰ মান হ'ল যোৱা বছৰ পৰা লাগি আছে যোৱা বছৰ পানীটো কেতিয়া পৰা দিছে পানী দিয়াই নাই কালি অলপ ষ্টাৰ্ট দিছিল আচ্ছা পানী ষ্টাৰ্ট হোৱা নাই পানী সব মানে লিক হৈ আছে য'ত এলো হোৱাই নাই পানী ষ্টাৰ্ট দিয়াই নাই মানে আচ্ছা ঘৰে কালি আধা ঘণ্টা মানে ঠিকাদাৰ এৰি আহিছিলে ঠিকাদাৰ নামটো কি আছিল ঠিকাদাৰ কি নকুল চাহ নেকি এৰি আহিছিলে আচ্ছা ঘৰে সব পাইপ দিয়া হৈ গ'ল নেকি পাইপটো দিয়া হৈছে কিন্তু টেপ বিলাক লগোৱা নাই আৰু কাম চলি আছে এতিয়া বৰ্তমান পানী সাপ্লাইটো কেতিয়া পৰা দিব এইটো কালিৰ পৰা দিম মানে এক সপ্তাহৰ পাছত দিম বুলি কৈছে কোনে কৈছে এইটো ঠিকাদাৰে কৈছে তো মোটামুটি বনোৱা মেলা হৈ গ'ল লাইন চাইন ক্লিয়াৰ কৰিলে পাইপ চাইপ ঘৰে লাইন ক্লিয়াৰ কৰি টেপ চেপ লগালে কিন্তু মাজত পানীটো এৰিছিলে এৰাৰ পিছত মেইন লাইন যিটো সাপ্লাই দিছিলে লিকেজ বহুত ওলালে লিকেজ ওলালে বহুত তাৰপিছত বন্ধ কৰি দিলে চলালে মানে ট্ৰাই কৰি চালে আৰু পাইপখিনি ক্লিয়াৰ কৰিবৰ কাৰণে চফা কৰিবৰ কাৰণে তেতিয়াই দেখা গ'ল যে পাইপখিনি প্ৰায় জেগাত লিকেজ হ'ল টেংকিটোৰ ওচৰত যিকেইটা টেপ আছিলে এতিয়া সেইকেইটা টেপত অলপ পানী ছাপ্লাই হৈছে বাকী লাইন ফালে সোমাই যোৱা টেপ ফালে পানী ঠেলিব নোৱাৰিলে লিকেজৰ কাৰণে যাৰ কাৰণে পানী দিয়াটো বন্ধ কৰিছে এতিয়া লিকেজকেইটা মৰাৰ পিছতে কিজানি পানী দিয়া সম্ভাৱনা আছে বৰ্তমানলৈকেতো চলা নাই কণ্ট্ৰেক্টৰটো ইমান এটা নাজানো কোনে কি কৰিছে আমাৰ নিচিনা বগনীয়া মানুহ আৰু কোন ঠিকাদাৰ কোনে কাম কৰাইছে আমাকতো নকয় এইবিলাক ঘৰ পাইপলাইনটো কেনেকৈ দিয়ে ভাল পাইছে নেকি পাইপ পাইপলাইনকেইটাতো টেপ লাইনকেইটাতো ভালেই লগাইছে কিন্তু মেইন পানী ছাপ্লাই লাইনটো যিটো হৈছে এই প্লাষ্টিক লাইট পাইপলাইনটো সেইটো য'ত জইন কৰিছে জইনবিলাক লিকেজ হৈছে Lasi Prabjin Pen ki junlang long ponje phansi Carbon Autonomous Council CM Dr. Tuliram Long Hang Lapen Diopani MSC Sorbon Telenga Tumaphan Kachuning Ripon Balipathar Pen Project Terang Carbon Long Life